হে গাইজ, আজি আমি কথা পাতিম আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন বা অনলাইনত আপোনালোকে নতুন ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব। চ' সেই বিষয়ে আলোচনা কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব, নহ'লে একো বুজি নাপাব আপোনালোকে ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগিব অনলাইনত। ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম আপোনালোকে কেনেকৈ অনলাইনত ৰেচন কাৰ্ড এপ্লাই কৰিব। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পাছত আপোনালোকে গুগলত সাৰ্চ কৰিব। গুগলত টাইপিং কৰিব নিউ ৰেচন কাৰ্ড এপ্লাই আসাম। মই অলৰেডি এই লিংকটো মই ভিডিঅ'ৰ তলত দি দিছোঁ, আপোনালোকে ক্লিক কৰি চাব পাৰে। তাৰপিছত ওপৰত যোনটো অপশ্যন আছে ইয়াতে চাওক, লিখা আছে fcsca.assam.gov.in বুলি লিখা আছে, আৰু ইয়াতে চাওক লিখা আছে এপ্লাই ফৰ ৰেচন কাৰ্ড ফুড চিভিল সাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ। চ' ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাওক ইয়া ওপেন হৈছে। ক্লিক কৰাৰ পাছত একদম তললৈ স্ক্ৰল ডাউন কৰিব, আৰু ইয়াতে লিখা আছে আপোনালোকে APL কৰিব নে BPL কৰিব নে AAY কৰিব। আপোনালোকে যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰে, APL নাইবা BPL নাইবা AAY বুলি যিকোনো এটা আপোনালোকে। এইটো হ'ল কাৰ্ডৰ কেটেগৰী। তাৰপিছত ইয়াতে বহুত কিবা কিবি লিখা আছে। হু কেন এপ্লাই ফৰ ৰেচন কাৰ্ড আণ্ডাৰ NFSA, মানে আপোনাৰ ইনকামটো 1 লাখ টকাৰ তলত হ'ব লাগিব আপোনালোকৰ, তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যদি 1 লাখ টকাৰ ওপৰত হয় এনুৱেল ইনকাম, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, কাৰণ আপোনাৰ বহুত ইনকাম, আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন নহ'ব তেতিয়া আপোনাৰ 1 লাখ টকাৰ যদি ওপৰত আপোনাৰ ইনকাম হয়। চ' এতিয়া তললৈ আহোঁ। ডুপ্লিকেট ৰেচন কাৰ্ড ইন কেছ ৰেচন কাৰ্ড ইজ লষ্ট বিকাম ডিফিকাল্ট, এইবিলাক আপোনালোকে পঢ়ি চাব। মোৰ ইমান সময় নাই এইবিলাক পঢ়িবলৈ, বহুত লিখা আছে ইয়াতে। চ' ইয়াতে ডকুমেণ্ট কি বিচাৰিছে আপোনালোকে ইয়াতে চাওক, ডিটেইলছ অফ পাৰ্টিকুলাৰ অফ ফেমিলি মেম্বাৰ্ছ, আৰু 2 নম্বৰত বিচাৰিছে কপিজ অফ বাৰ্থ চাৰ্টিফিকেট মাইনৰ। যদি আপোনাৰ 10 ইয়াৰৰ তলত হয় তেনেহ'লে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, আৰু চাৰ্টিফাই কপি অফ 11th পেজ অফ ভোটাৰ লিষ্ট, কপি অফ টেক্স লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট লাগিব, সাৰেণ্ডাৰ চাৰ্টিফিকেট, ৰেচন কাৰ্ড, এড্ৰেছ প্ৰুফ দিব লাগিব আপোনাৰ, নাইবা পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বেংক পাছবুক, পোষ্ট অফিচ পাছবুক, মিউনিচিপাল হোল্ডিং ৰিচিপ্ট, ইলেক্ট্ৰিক, এইবিলাক হৈছে আপোনাৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফ হিচাপে ইয়াৰে যিকোনো এটা দিলে হ'ল, পান কাৰ্ড নাইবা ড্ৰাইভিং লাইচেন্স নাইবা বেংক পাছবুক নাইবা পোষ্ট অফিচ পাছবুক, মিউনিচিপাল হোল্ডিং ৰিচিপ্ট, ইলেক্ট্ৰিচিটি বিল। তাৰপিছত ইয়াতে সেল্ফ ডিক্লেৰেশ্যন, পুলিচ ৰিপৰ্ট দিব পৰা হ'ব লাগে, নিদিলেও হ'ব এইবিলাক। আৰু এতিয়া চাওক সাৰেণ্ডাৰ চাৰ্টিফিকেট বুলি আছে, ফ্ৰেণ্ড ৰেচন কাৰ্ড আছে, সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, এইখিনি আপোনালোকে পঢ়ি ল'ব। চ' অনলাইন মই ডিটেইলছটো দি দিছোঁ। তাৰপাছত আপোনালোকে এতিয়া আহিল আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এই সকলোবিলাক ডকুমেণ্ট আপোনালোকে জেৰক্স কৰি তাৰপিছত আপোনালোকৰ এইখন ফৰ্ম ফিল আপ কৰি ইয়াতে ফটো লগাই যিখিনি ডকুমেণ্টছৰ কথা মই ক'লোঁ, এই সকলোবিলাক ইয়াৰ লগত লগাই আপোনাৰ ওচৰত যোনখন
কণ্ট্ৰল বা সুলভ মূল্যৰ দোকান আছে সেইখনত লৈ আপোনালোকে জমা কৰিব লাগিব, নাইবা আপোনাৰ ৱাৰ্ড কমিছনাৰ নাইবা গাঁও পঞ্চায়তৰ যিকোনো এজনৰ লগত লৈ আপোনালোকে চহী কৰি ইয়াতে চাওক লিখা আছে চহী কৰি আপোনালোকে জমা দিব লাগিব। এইটো পুৰণি ফৰ্মৰ নিচিনাই আগত যে এখন আছিল প্ৰথমে যেতিয়া ৰেচন কাৰ্ড 2011 এপ্লাই হৈছিল তেতিয়াৰ নিচিনাই এইখন ফৰ্ম সেম টু সেম। আপোনালোকে এতিয়া কথা হ'ল আপোনালোকে ফৰ্মটো ক'ত পাব? ফৰ্মটো আপোনালোকে যিকোনো জেৰক্সৰ দোকানত নাইবা আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই ভিডিঅ'ৰ তলত দি দিম এইটোৰ লিংক, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আপোনালোকে, যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰক। যাৰ ৰেচন কাৰ্ড নাই সকলোলৈ শ্বেয়াৰ কৰক, যাতে সেই সকল লোকে নতুন ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা যিখন বেল আছে সেইখন টিপি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপোনালোকে কিবা প্ৰব্লেম হৈছে নাইবা বুজি পোৱা নাই ভিডিঅ'টো, মোৰ ডিছক্ৰিপশ্যনত মোৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব ভিডিঅ'টো ক'ত বুজি পোৱা নাই, মই আকৌ এবাৰ বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। এইটোৱে আছিল আজিৰ ভিডিঅ'। থেংক ইউ।